वेलकम बैक टू माई चेनेल डेविड भाइलिना सकलोके पुनर्बार मोर चेनेलटोले स्वागतम जनाइछु आरु आज नतुन ब्लगटोलको स्वागतम जनाइछु बहु दिনৰ मूৰত এটা ब्लग दिবলৈ গৈ আছো আৰু আজি হৈছে 14 আগষ্ট मोर बार्थडे सो भाविलो এটা সৰুকে ব্লগ মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰো যেটো স্পেশাল দিন হয় মোৰ কাৰণে আৰু আশীৰ্বাদ কৰিব আজি যে দিনটো ভালে ভালে পাৰ হয় আৰু আহিব লগা দিনবোৰ যেন মোৰ ভালে ভালে পাৰ হয় গতিকে ব্লগটো স্টাৰ্ট কৰিছো সকলোৱে চাই যাব আৰু এতিয়া গৈ আছো মানে যাবলৈ ওলাইছো মন্দিৰলৈ ভাবিলো ক'ত যাওঁ কি মন্দিৰত যাওঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আপোনালোকেও চাব পাৰিব গতিকে স্টাৰ্ট কৰিছো চাই যাব কাপোৰযোৰ পিন্ধি ললোঁ পিন্ধি লৈ মই এতিয়া স্কিন কেয়াৰখিনি কৰি ল'ম যিকোনো মেকআপ কৰাৰ আগত স্কিন কেয়াৰটো মোষ্ট ইম্পৰ্টেণ্ট মই যেহেতু অকণমান মেকআপ কৰিম সেইটো কাৰণে স্কিন কেয়াৰটো কৰি লৈছোঁ তো প্ৰথমতে মই লৈছোঁ এইটো মইশ্চাৰাইজাৰ মোৰ যেহেতু অইলি আৰু একনি প্ৰোন স্কিন হয় সেইটো কাৰণে মই ডট এণ্ড কিৰ অইলি আৰু একনি প্ৰোন স্কিনৰ এটা মইশ্চাৰাইজাৰ লৈছোঁ আৰু বহুতে কৈ আছিলে যে ডট এণ্ড কিৰ একনি প্ৰোন স্কিনৰ যোনটো মইশ্চাৰাইজাৰ ছানস্ক্ৰীন দুইটাই বহুত ভাল হয় তো মই আজি 6-7 মানৰ পৰা এইটো ইউজ কৰি আছোঁ আৰু ইউজ কৰি মই ভালেই পাইছোঁ ৰিজাল্ট আৰু এতিয়া মই মইশ্চাৰাইজাৰ পিছত লগাইছোঁ ছানস্ক্ৰীন এইটো একনি আৰু অইলি স্কিনৰ কাৰণেই হয় তো মই এতিয়া ভালকৈ মিলাই লৈ ফেচ আৰু নেকত সানি ল'ম মইশ্চাৰাইজাৰ্ছ আৰু ছানস্ক্ৰীন লগাই পেলাই এতিয়া অকণমান ফাউণ্ডেশ্যন লৈ পেলাই অকণমান মুখত লগাই দিছোঁ নহ'লে একেবাৰে চিম্পল হৈ যাবলৈ কিবা এটা ভাল নালাগে একদম অলপমান আৰু কিছুমান মানুহে ফেচটোত মানে ফাউণ্ডেশ্যনে হওক বা মানে CC ক্ৰীম BB ক্ৰীম লগাই পেলাই ডিঙিটোত নকৰে তেতিয়া দুইটাৰে কালাৰটো মানে ফেচ আৰু নেকৰ কালাৰটো একদম বেলেগ হৈ থাকে আৰু দেখিবলৈ বহুত বেয়া লাগে সেইটো কাৰণে মেকআপ কৰোঁতে অলপেই হওক বা বেছিকৈ হওক মেকআপ কৰোঁতে সদায় ফেচ আৰু ডিঙিত সমানে কৰি ল'ব লাগে নহ'লে বহুত বেয়া দেখি মুখখন ভাল হৈ থাকে বগা হৈ থাকে ডিঙিটো ক'লা হৈ থাকে বহুত বেয়া দেখি তো একেলগতে সমানে কৰি ল'লে ভাল মানে মই বাৰু নাজানো ইমান কিন্তু সেই ইউটিউব চাই মই শিকি আজি মানে অলপমান কৰিব পাৰোঁ বাৰু অলপমান কম্পেক্ট পাউডাৰ সেইটো মই মেবেলিনৰে কম্পেক্ট পাউডাৰ লৈছোঁ এইটো অলপমান ফাউণ্ডেশ্যনখিনি ছেট কৰি ল'ম ব্ৰাউজ কেইডাল ফিল কৰি ল'লোঁ আৰু একদম অকণমান নিউড কালাৰ এটা দি অকণমান আইশ্বেড অকণমান লগাই লৈছোঁ আৰু এতিয়া মই লগাম কাজল আৰু মোৰ আইলাইনাৰ শেষ হ'ল কিনাই নাই এইটো কাৰণে এতিয়া এডাল মেবেলিন লেকমেৰ এডাল কাজলেদি মই আইলাইনাৰো লগাই ল'ম আৰু কাজলো লগাই ল'ম দুইটাৰে কাম হৈ গ'ল আৰু দেখিছেনে আপোনালোকে চাগে মন মানে ধৰিব নোৱাৰিব মোৰ কালিৰ পৰা কি হ'ল কালি ইভিনিঙৰ পৰা এই চকুটো মানে ফুল বিষাই এতিয়া ফুলি গৈছে এই কৰ্নাৰটো এই আচিনা ওলাই বুলি কয় যে সেয়াই সম্ভৱ ওলাইছে নেকি
মই ইমান এনেকৈ গৰম আঙুলিটো গৰম কৰি ইমান মই এনেকৈ সেক দিলোঁ, তথাপিও মানে উঠিলেই। ইয়াতে কেমেৰাত ধৰিব পৰা নাই, কিন্তু মোৰ বহুত এইখিনি ফুলি গৈছে আৰু বহুত পেইন হৈ আছে। তো এতিয়া মই লৰালৰিকৈ ওলাই লওঁ, অকণমান লিপষ্টিক লগাম আৰু চুলিখিনি ঠিক কৰিম, তাৰপিছত একেবাৰে লগ পাই আছোঁ আকৌ। ৰেডি হৈ গ'লোঁ, হৈ মেলি এতিয়া ৰৈ আছোঁ। মাৰ লগত এখেতৰ মা যাব, সেইটো কাৰণে মাৰ হোৱা নাই কাৰণে অলপমান ৰৈ দিবলগীয়া হৈছে। আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই আপোনালোকে। চিম্পলকৈ ওলাইছোঁ, একো কৰা নাই। আৰু যিহেতু বৰষুণো আজি গুৱাহাটীত বহুত বৰষুণ দি আছে, ৰাতিপুৱাৰ পৰাই বৰষুণ। চিম্পলকৈ ওলাইছোঁ, তো কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। এয়া আমি গৈ আছোঁ এতিয়া, গাড়ীত বহিলোঁ, বহি মেলি মই গৈ আছোঁ আৰু জাম আছে বহুত। আমি আহি পাই গ'লোহি। এইটো হৈছে সোমনাথ মন্দিৰ। এইটো লখৰা হাইৱে তেতেলীয়াত আছে। এইটো এটা শিৱ মন্দিৰ হয়, লগতে গণেশ মন্দিৰো আছে। মই আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ এইটো মন্দিৰলৈ। আমি আহি পাই গ'লোঁ মন্দিৰ। এইফালে মা আহি আছে, মা ফ'কাছেই হোৱা নাই। এতিয়া আমি ধূপ চুপ লৈ লওঁ আৰু মন্দিৰটো এইফালে, এয়া ভালকৈ দেখাই আছোঁ। ওপৰলৈ আহি প্ৰথমতে গণেশৰ মন্দিৰত আমি ধূপ চুপ জ্বলাই ল'লোঁ। ইয়াতে গণেশৰ মন্দিৰ আছে, মানে সোমাই পেলাই ওপৰলৈ আহি পেলাই প্ৰথমতে গণেশৰ মন্দিৰটোত ধূপ চুপ জ্বলাই পেলাই তাৰপিছত তলত গৈ শিৱ মন্দিৰ আছে, তাতে আমি এটা চাকি তাকি জ্বলাম। তো ইয়াত ইমান ধুনীয়া, ইমান শান্তি, মানে যদি কোনোবা অহা নাই সোমনাথ মন্দিৰলৈ এবাৰ আহিব। বহুত ধুনীয়া পৰিৱেশটো আৰু বহুত ভাল লাগিছে আহি। আমি এতিয়া ইয়াত জ্বলাই এতিয়া তললৈ যাম, তলফালে গৈ শিৱ মন্দিৰত আমি চাকি জ্বলাম। আমি চাকি তাকি জ্বলাই হৈ গ'ল, হৈ এতিয়া ওলাই আহিছোঁ মন্দিৰৰ পৰা। আৰু গৰম লাগিছে বহুত, ৰ'দটো নাই যদিও মানে গৰমটো আছে। আৰু মানুহ একেবাৰে নাই, দুই এজন। পূজা কৰি মানে বিৰাট ভাল লাগিছে, বিৰাট শান্তি, একদম বহুত ভাল লাগিছে। আৰু কেম্পাছটো দেখিছেনে ইমান ধুনীয়া, পুৰা গ্ৰীণ গ্ৰীণ গছ পুৰা।
এইটো মন্দিৰটো বিৰাট ধুনীয়া। জাষ্ট ঘৰ আহি পালোহি, আহি পাই ডাইৰেক্ট ৰুমলৈ আহিছোঁ। ইমান গৰম, ইমানেই ৰ'দ দিছে গুৱাহাটীত, মানে একদম অশান্তি লাগি গৈছে। তাতে চাদৰ মেখেলা পিন্ধি মানে আৰু একদম গৰম, পূৰা গৰম উঠি গৈছে। কাপোৰ চেঞ্জ কৰাই নাই, ভাবিছোঁ আপোনালোকৰ লগত অকণমান কথা পাতি লওঁ, পাতি লৈ মেলি চেঞ্জ কৰিম। আৰু মোৰ কিবা আজি নাজানো গাড়ীত মানে বহুত দিন ক'তো যোৱাই নাছিলোঁ, অলপমান মানে অকণ দূৰলৈ, সদায় অফিচ ঘৰেই হৈ আছিলে। আজি অলপমান দূৰ যোৱাৰ কাৰণে নে কি নাজানো, মোৰ মানে একদম গাটো অলপমান বেয়া কৰিছে, মূৰটো ঘূৰোৱা নিচিনা কৰিছে। বোলো ঘৰখন পালেহে মানে শান্তি হ'ব। তো এতিয়া ফ্ৰেছ হৈ লওঁ, হৈ পেলাই মই অকণমান ৰেষ্ট ল'ম, ৰেষ্ট লৈ পেলাই আবেলিতো আকৌ ঘৰ যাব লাগিব। ঘৰতো আজি সৰুকৈ অকণমান পাৰ্টি এটা দিম বুলি ভাবিছোঁ মাহঁতক। তো সেয়া মতকৈ ফ্ৰেছ হৈ লওঁ, ফ্ৰেছ হৈ লগ পাইছোঁ আপোনালোকক আকৌ। গুড ইভিনিং। মই জাষ্ট শোৱাৰ পৰা উঠিলোঁ, উঠি চাহ তাহ খালোঁ, খাই আকৌ ৰেডি হ'বৰ কাৰণে লৈছোঁ। অথনি মই কৈছিলোঁ আপোনালোকক যে বাৰ্থডে বুলি পেলাই মোৰ মাহঁতক সৰুকৈ পাৰ্টি এটা দিছোঁ। তো তাৰ কাৰণে এতিয়া মানে মাৰ ঘৰত যাবৰ কাৰণে এতিয়া মই ৰেডি হ'ম। আৰু অথনি ৰেডি হোৱাৰ ভিডিঅ' মই মানে গেট ৰেডি উইথ মি বুলি এটা ভিডিঅ' কৰিছোঁ, মানে ৰীল বনাইছোঁ, ইনষ্টাগ্ৰামত আপোনালোকে চাবলৈ পাব। আৰু তাৰ কাৰণে মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো আপোনালোকে ফ'ল' কৰিব। মোৰ পাইলিনা কাশ্যপ বুলি আছে, তো তাতে আপোনালোকে চাবলৈ পাব। আৰু এতিয়া মই ৰেডি হৈ লওঁ, আৰু আপোনালোকে বহুত দিনৰ মূৰত কাক দেখা পাইছে আজি? আমাৰ ল'ৰাটো ডাঙৰেই হ'ল, দেখিলেনে? আপোনালোকে সৰুতে দেখিছিলে, কিন্তু আমাৰ ল'ৰাটো ডাঙৰেই হৈ গ'ল। কোৱা আকৌ, খবৰ ভাল নে বেয়া তুমি কৈ দিয়া। হেল্ল', আপোনালোকৰ খবৰ ভাল নে? মই মানে ব্লগ বনাওঁ যে, সিও ৰুমত মানে বৌয়ে কয় আৰু সিও ৰুমত বোলে আইনাখন চাই ব্লগ বনাই থাকে। তো এতিয়া ক'ব দিয়া দেখি সি লাজ পাইছে। এইটো দেখিছেনে, ডাঙৰে হৈ গ'ল সি। তো ঠিক আছে, মই পটককৈ ৰেডি হৈ লওঁ, ৰেডি হৈ পেলাই আপোনালোকক লগ পাইছোঁ। ৰুমৰ পৰা ওলাই দেখিলোঁ এটা বস্তু, মানে এটা ছাৰপ্ৰাইজ। কেক চেক আনি থৈ দিছে। মইতো কেক চেক ইমান কাটি ভাল নাপাওঁ, কিন্তু কেক চেক কাটি পেলাই কেক চেক আনি পেলাই থৈ দিছে। এতিয়া কেকটো কাটি লওঁ, আপোনালোকক দেখাই আছোঁ দেই। খাবানে টিকলা কেকটো? চাই পেলাই চাই গোৱা, খাবানে? খাবানে? ফূৰ্তি তাৰ। এইটো কি আহিছে চাওঁ, কি কি আছে ইয়াতে? মম আছে, মম আৰু নেপকিন। অঁ, আহি পাই গ'লো ঘৰ। ইমান জাম নহয় মানে ৰাস্তাত, ভয়ংকৰ জাম। গুৱাহাটীত মানে গাড়ী লৈ ওলাই অহাটো এটা মানে এটা ডাঙৰ টাস্ক মানে। কিবা কৰি আছে, ভৰি চৰি বিষাই গৈছে। মোৰ গিফ্ট ক'ত?
মোৰ গিফ্ট ক'ত বা ইমানবোৰ আনিছ নেকি মোলে সব যে আজিয়ে আহিছে সেইটোৱে মানে থেংক গড অ' মা মইহে কৰিম কিবা মোৰহে বাৰ্থডে গিফ্ট আৰু এটা আছে এইটো ভণ্টিয়ে দিছে পেহীৰ ছোৱালী লিজাই হয় নেকি বা থেংক ইউ লিজা এইটো লিজাই দিছে অ' বাপৰে থেংক ইউ লিজা হৈছে মোৰ পেহীৰ ছোৱালী তাই তেজপুৰত থাকে মানে পেহীহঁতো তেজপুৰত থাকে তো থেংক ইউ দেই লিজা পেহী পেহা বাপৰে ইমানবোৰ গিফ্ট এতিয়া হেৰি চিনেমেটিক কাৰণে ব্লাৰ আছে মাৰ আজি কঁকালৰ বিষ পুৰা হেৰি দেখাই আছো আনবক্সিং কৰি দেখাই আছো আৰু এটা কথা কালি মোৰ এখন ফটো ক'ৰবাত ইনষ্টা নে ফেচবুক ক'ৰবাত দিয়া হৈছিলে মানে কোনোবাই মোক মানে মেনশ্যন কৰিছিলে তেতিয়া মানে মই ষ্টৰিত শ্বেয়াৰ কৰিছিলোঁ কৰোঁতে তেতিয়া এজন মানুহে কমেণ্ট কৰিছে যে তই আৰু মই একেই সেইটো চবেই কয় একদম একে দেখিবলৈ ঠিক আছে গিফ্টকেইটা দেখাই আছোঁ নাই ফোকাস হোৱা নাই তাৰপিছত এইটো চকলেট দেখিলেই তাৰপিছত ইয়াতে এটা মাগ আছে এই ৰ'বা মাহঁতে বহুত দিগদাৰি কৰি থাকে কি ধুনীয়া লাগিছে প্ৰিণ্টটো দেখিছেনে তাৰমানে চিনেমেটিক কৰি থকা হোৱাৰ কাৰণে মই বস্তুটো ফ'কাছ কৰা নাছিলোঁ ভাল লাগিছে দেই ভাল লাগিছে তাৰপিছত ইয়াতে এইটো বাৰু মই গম পাওঁ সেইটো কাৰণে মই ইমান ছাৰপ্ৰাইজ হোৱা নাই মোৰ ফেভৰেট কালাৰ কি ধুনীয়া ভাল লাগিছে ন আকৌ কেক কাটিবলৈ বহিলোঁ কাপোৰ চাপোৰ এবাৰ ধুনীয়াকৈ চেঞ্জ কৰি লৈছোঁ একদম ভণ্টিয়ে কেক আনিছে এইবাৰ কাটিম এয়া Happy birthday to you. Happy birthday to you. Happy birthday, dear Judy. Happy birthday to you. আমাৰ একদম আইতা কি খায় জানেনে নাই বেলেগৰ বুঢ়া মানুহে নাখায় আমাৰ আইতাই কি খায় জানে নাই এইফালে কোক আৰু পপকৰ্ণ দেখিছে কিমান আইতা পাব ক'বাত এনেকুৱা ভাল পোৱা নেকি খাই তুমি কোক খাই ভাল পোৱা হা
আৰু এইফালে কেক খোৱাত বিজি এইফালে কাপোৰ চাপোৰ চেঞ্জ কৰি পূৰা মেইন লুকত আহি গ'লোঁ মাৰ গাটো বেয়া কাৰণে মই এতিয়া অলপমান কিচেনত লাগিব সেইটো কাৰণে এইফালে দেউতাই খানা বনাই আছে দেউতাই খানা বনাই আছে কি হ'ল চিকেন হ'ল নে কি হ'ল মটন অঁ মটন চিকেন হৈ গ'ল অ'কে চৰি মটন হ'ল আৰু চিকেনটো বনাবলৈ লৈছে দেউতাই মই অকণমান লাগি দিওঁ পাইছোঁ অঁ মাছো আছে আৰু এয়া দেখিছেনে ভণ্টিয়ে কি মৰম লগা লড্ডু গোপাল আনিছে জন্মাষ্টমী আছিল কাৰণে আৰু আমাৰ ইয়াত খানা হৈ গ'ল এইফালে মাছৰ জোল এইফালে মটন আৰু এইফালে চিকেন আৰু আজি গোটেইখিনি আইটেম দেউতাই বনাইছে মাৰ গা বেয়া কাৰণে কি হ'ল ভাত খালোঁ মিঠাই খালোঁ আইচক্ৰীম খালোঁ বাৰ্থডে শেষ আৰু এটা কিবা খাইছিলা কি খাইছিলোঁ এই মাত্ৰ লাষ্টত কি খাইছিলা দৈ খাইছিলোঁ মিঠা দৈ আজি দেউতাই মটন টেষ্টি বনাইছে চিকেন টেষ্টি বনাইছে মাছো টেষ্টি মই মটন নাখাওঁ কিন্তু আজি মানে মই মটনৰ গ্ৰেভিয়ে খাই দিছোঁ ইমান টেষ্টি হৈছে হয়নে নাই ভিডিঅ' কৰি আছে আইতাই কেনেকুৱা পালে মাছ খাই কেনেকুৱা পালা মাছ খালোঁ দালি খালোঁ ভাত খালোঁ নহয় মাছ খাই কেনেকুৱা লাগিলে ভাল লাগিছে ধুনীয়া ভাল লাগিছে ভাল লাগিছে অঁ ঠিকে আছে তেতিয়াহ'লে আইতাইতো মটন নাখায় সেইটো কাৰণে মাছেই খালে চিকেনো নাখায় এইটো মুনু বাদ দে তই চব আমি যাওঁ ঘৰ পালোহি আহি পেলি গা পাও ধুই একদম চিধাই বিচনালৈ আহিছোঁ কাৰণ দিনটো আজি বহুত ইফাল সিফাল কৰি মেলি কষ্ট হ'ল ভাগৰো লাগিছে বহুত ভালকৈ খোৱাও নহ'ল তাৰপিছত এতিয়া সেইটো কাৰণে ডাইৰেক্ট শুবলৈকে আহিছোঁ আৰু ভ্লগটো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ বহুত বেছি দীঘলীয়া নকৰোঁ নহ'লে বহুত দীঘল হৈ যাব মোৰ এডিট কৰোঁতেই নহ'লে সমস্যা হ'ব তো ঠিক আছে আৰু এতিয়াৰে পৰা মই কণ্টিনিউ ভ্লগ দিম বুলি ভাবিছোঁ আপোনালোকে আগৰ দৰে মোক ছাপোৰ্ট কৰি যাব ঠিক আছে এইটো ভ্লগ এতিয়া শেষ কৰিছোঁ আৰু এই ভ্লগটো আপোনালোকে ভাল পাব বুলি আশা থাকিল আৰু মোৰ ঠিক আছে গুড নাইট